হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ৰাতিপুৱাৰ পৰা পিঠাৰ আয়োজন চলিছে দেই আমাৰ ঘৰত। এইফালে মই নাৰিকল ৰুকিব বহি গ'লোঁ। ৰাতিপুৱাই নাৰিকল ৰুকিব দিলে। এইফালে পাপাই বোলে পিঠা খায়, তো মায়ে ভাপত দিয়া পিঠা বনাওঁ, মানে কাপ পিঠা যে। এতিয়া মই নাৰিকলটো ৰুকিলোঁ ৰ'ব। হৈ গ'ল মোৰ নাৰিকল এটা ৰুকিলোঁ, বেছি নহয়। এইখিনিৰে ধুনীয়াকৈ মায়ে এতিয়া বনাব। এইফালে গুড়া আৰু নাৰিকল একেলগে লৈ লৈছে। এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব। ইয়াতে আপুনি অকণমান নিমখ দিব আৰু কিছুমানে মানে গুড় দিয়ে, গুড় থাকিলে, আৰু নহয় বা চেনি অকণমান দিব লাগে। তো আমাৰ গুড় নাছিলে, তো আমি চেনি আৰু নিমখ দিলোঁ। তো এনেকৈ মিক্স কৰিছোঁ, সোৱাদ অনুসৰি দিছোঁ, বেছিও নহয় বা কমো নহয়। তো এনেকৈ মিক্স কৰি ল'ব। এইখিনি ধুনীয়া দেখুওৱা ধৰণে এনেকৈ অকণমান পানী দিব, দি কেনে এনেকৈ গোটেইখিনি মিক্স কৰি ল'ব অলপ টাইম। এতিয়া এইখিনি মিক্স হোৱাৰ পাছত ধুনীয়াকৈ এনেকৈ বাঁহৰ চালনী এখন লৈ ল'ব। চালনীখনত লৈ এনেকৈ ধুনীয়াকৈ চালি ল'ব গোটেইখিনি গুড়া। এতিয়া এইখিনি এনেকৈ চলা হৈ গ'ল অলপ, আৰু অলপ আছে বাৰু। তো মায়ে এইফালে এইকেইটা বহাই দিব আৰু দুটামান কাপ। তো এনেকৈ ৰেডি কৰি ল'লে কাপকেইটা। এতিয়া এনেকৈ কুকাৰত পানী দি গৰম হৈ থাকিব দিছিলে। তো এনেকৈ হুইচেলটো গুচাই দি তাত এনেকৈ বহাই দিছে। তো এনেকৈ এইফালে আকৌ গাখীৰ দিয়া চাহ, পূৰা গাখীৰ দিয়া চাহৰ লগত পিঠা মজা লাগিব কিন্তু দেই খাই। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া এনেকৈ পিঠাবোৰ হৈ আছে। এতিয়া খোৱাহে কথা আৰু, খোৱালৈ ৰখি আছোঁ আৰু। এইফালে আমাৰ পিঠা আৰু চাহ পূৰা ৰেডি, খোৱাহে কথা আৰু। এতিয়া এই পিঠাটো আগতে কেটলি মুখত দিয়া পিঠা বুলি কোৱা হৈছিলে। এতিয়া যিহেতুকে কাপত দি কুকাৰত বনায়, তো এইটো ভাপত দিয়া পিঠা। তো সময়ৰ লগত সকলো সলনি হয় বাৰু। তো ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে লাইক এণ্ড কমেণ্ট কৰি জনাবচোন। যদি মোৰ চেনেলটোত আপোনালোকে নতুন, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।